নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰো ভালে। মই বৰষা বৰ্মন। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আজি বতৰটো ইমানেই বেয়া, ইমানেই বৰষুণ। সেইবাবে আপোনালোকৰ মাজলৈ এটা মই ৰেচিপিয়ে লৈ আহোঁ। মই আজি বনাম মোৱা মাছ পাতত দিয়া। সেইটো বনাবৰ কাৰণে কি কিনো প্ৰয়োজন হয় বলকচোন আমি চাওঁ। এয়া আমাক কলপাতটো লাগিবই। এয়া কলপাত নিবলৈ আহিছোঁ বাৰীত, পিছফালে। এয়া কলপাত কাটি ল'লোঁ, 2টা পাত কাটি ল'লোঁ। তাৰপিছত ল'লোঁ মান ধনিয়া। এয়া মান ধনিয়া ছিঙিলোঁ। তাৰপিছত নেমুৰ কোমল পাত, গোন্ধটো ভাল লাগে নেমুৰ পাত দিলে। তাৰপিছত এয়া মই কলপাতখিনি ভালকৈ ধুই লৈছোঁ চফাকৈ। তাৰপিছত এইখিনি সেকিম যাতে কলপাতটো ফাটি নাযায়, কিন্তু মোৰ আগতেই ফাটি গ'ল কলপাতটো, উপায় নাই। আৰু এয়া মই পেটটো গুচাই থোৱা মোৱা মাছখিনি ইয়াত অকণমান নিমখ দি দিম। পৰিমাণ অনুসৰি এইটো আপোনালোকে চাই ল'ব, আপোনালোকে কিমানখিনি দিয়ে। তাৰপিছত ইয়াত দিম হালধি আৰু এয়া মিঠাতেল দিছোঁ মই 3 চামুচ। মিঠাতেলটো দিলে গোন্ধটো ভাল লাগে। এনে কেঁচাকৈও দিব পাৰি আৰু মিক্স কৰোঁতেও দিব পাৰি। আৰু ইয়াত দিম মই অকণমান বগা সৰিয়হ। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। আৰু এয়া মান ধনিয়াখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত নেমুৰ পাতখিনিও মই সৰু সৰুকৈ কাটি এইখিনি মিক্স কৰি দিম। চাই থাকিব আপোনালোকে শেষলৈকে। এয়া সেকি থোৱা কলপাতখিনি ইয়াত মই মাছখিনি দি দিম। ধুনীয়াকৈ ঠিক কৰি দি দিম, যাতে মাছটো বইল হ'লে কলপাতৰ পৰা পানীটো ওলাই নাযায়। যিহেতু মোৰ কলপাতখন অকণমান ফাটিছিলে, সেইকাৰণে ঠিক কৰি লৈছোঁ। আৰু এয়া আদা নহৰু সৰু সৰুকৈ কাটি থৈছিলোঁ, সেইখিনি দি দিলোঁ ওপৰত। তাৰপিছত এয়া পিঁয়াজটো খাই ভাল লাগে, দিবও পাৰে নিদিবও পাৰে। খাই ভাল লাগে কাৰণে দিলোঁ। আৰু এয়া জলকীয়া, মই জলকীয়া বেছিকৈ দিছোঁ যিহেতু আমি খাওঁ। আপোনালোকে কমকৈ খালে কমকৈ দিব। আৰু এয়া মই টোপোলাটো ধুনীয়াকৈ বান্ধি লৈছোঁ কলপাতটো। মই বান্ধি পোৱা নাই, আজি প্ৰথম বান্ধিছোঁ। এনেই মায়ে বনায়, মই নবনাওঁ, আজি ফাৰ্ষ্ট টাইম। আৰু এয়া টোপোলাটো গাঁঠি দি আছোঁ ৰছীৰে। এই ৰছীডাল যে ওলাইছোঁ, এয়া মই কলপাতটোৰ মাজৰ অংশৰ পৰা ওলাইছোঁ। এইডালক কি কয় জনাবচোন আপোনালোকে, মই সেইটোৱে কৈ আছিলোঁ। আৰু এয়া তাৱা গৰম হ'ব দিছোঁ। তাৰপিছত টোপোলাটো দি দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম, যাতে ধুনীয়াকৈ সিজে। আৰু তাৰপিছত ঢাকোন মাৰি দিম 5 পৰা 10 মিনিটৰ ভিতৰত। এয়া ঢাকোন মাৰি দিলোঁ। এয়া মই 7 মিনিটমান পিছত চালোঁ, ধুনীয়াকৈ হৈছে। আৰু তাত বহুত গৰম আছিল, হাতেৰে ওলটাই দিব পৰা নাছিলোঁ। এয়া মই খন্তিৰে ওলটাই দিলোঁ আৰু ইটো ছাইড সিজিব দিম। এইখিনিও 5 মিনিটমান দি দিম আৰু সিজিবৰ কাৰণে। এয়া ৰেডি। কেনেকুৱা বা হৈছে, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। চাওঁচোন, গোন্ধটো কিন্তু বিৰাট ধুনীয়া আহিছে দেই। আপোনালোকেও চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে দেখিবলৈ। এয়া ধুনীয়াকৈ সিজি গৈছে। এইখিনি এতিয়া মই এখন প্লেটত ওলাই ল'ম। এয়া প্লেটত ওলাই ল'লোঁ। তাৰপিছত এইখিনি পিটিকাখিনি ৰেডি। আৰু এয়া আমাৰ দুপৰীয়াৰ থাল ৰেডি। মাছৰ পিটিকা, মাছ খাৰ আৰু মাছৰ জোল। বিলাহী আৰু আলুৰে বনাইছিলোঁ। এয়া মাছৰ জোল এয়া ৰেডি। কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। আৰু আপোনালোকে ৰেচিপিটো চাই মোক জনাবচোন। মই আজি প্ৰথম ট্ৰাই কৰিছোঁ, হ'লেও ভালেই হৈছে। মাহঁতেও কৈছে যে ভাল হৈছে আৰু খাবলৈ বিৰাট টেষ্ট হৈছে। আপোনালোকেও খাই চাব, যিয়ে খাই পোৱা নাই। প্ৰায় ভাগেতো খাই পাইছে, বনাইছে সেনেকৈ। হ'লেও মোক জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।